মই FIR এখন ফাইল কৰিব লাগে, মই ফিজিক্যালি থানাত যাব লাগে, কিন্তু মই EFIRও কৰিব পাৰোঁ। তেনেকৈ অসম পুলিচৰ প্ৰায় 20টা সেৱা আমি পৰ্টেলৰ জৰিয়তে ৰাইজক বা এপৰ জৰিয়তে আমি ৰাইজক দিব খুজিছোঁ, যাতে এজাহাৰ ফাইল কৰিবৰ কাৰণে আমি থানাত যাব নালাগে, আমি ঘৰৰ পৰা এজাহাৰখন আমি দিব পাৰোঁ। ঠিক তেনেদৰে আমাৰ অসম পুলিচত প্ৰায় অসম পুলিচ আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টত 5,000 নিযুক্তি আমাৰ কৰিবলগীয়া আছে, যি 10 মে'ৰ ভিতৰত আমি শেষ কৰিব খুজিছোঁ। 10 মে'ত আমি চেষ্টা কৰিছোঁ যাতে আমাৰ 1 লাখ নিযুক্তিৰ কামটো সমাপ্ত হ'ব পাৰে। তাৰ বাবে অসম পুলিচৰ প্ৰয়োজনীয় নিযুক্তিৰ বাকী থকা কামখিনিও আজি আমি ৰিভিউ কৰোঁ। 2022 চনৰ অপৰাধ কেছ ৰেজিষ্ট্ৰেশ্যন, কেছ এগেইনষ্ট ওমেন, কনভিকশ্যন, এই গোটেই কথাবিলাক আজি আমি পৰ্যালোচনা কৰোঁ। অসম পুলিচৰ সঞ্চালক প্ৰধানে আপোনালোকক এই সম্বন্ধে অতি সোনকালে এখন সাংবাদিক মেল কৰি যোৱা 22 বছৰ 2022ৰ অসমৰ ক্ৰাইমৰ যিটো ট্ৰেণ্ড, ওপৰত গৈছে তলত গৈছে, আমি কি কৰিব পাৰিলোঁ, কি কৰিব নোৱাৰিলোঁ, আৰু 21-20ত ইয়াৰ পৰিৱেশ কেনেকুৱা আছিল তাৰ বিষয়ে আপোনালোকক এখন সাংবাদিক মেল সম্বোধন কৰিব। এতিয়াৰ পৰা আজি আমি সিদ্ধান্ত লৈছোঁ যে জানুৱাৰী মাহত বছৰত সদায় অসম পুলিচৰ DGP এখন এনুৱেল প্ৰেছ কনফাৰেন্স এড্ৰেছ কৰিব, য'ত 2 ঘণ্টা 2.5 ঘণ্টা অসমৰ গোটেই SP সমূহো ভাৰ্চুৱেলি লিংকত থাকিব। সাংবাদিকসকলৰ সকলো প্ৰশ্ন অন ক্ৰাইম তেখেতসকলে উত্তৰ দিবলৈ চেষ্টা কৰিব। এই সভাখন আমাৰ সামৰণি পৰাৰ পিছত এতিয়া চিটি পুলিচৰ লগত মোৰ 1 ঘণ্টা 1.5 ঘণ্টা সময় আলোচনা আছে, যাতে আমি গুৱাহাটী মহানগৰীৰ ক্ৰাইম চিটুৱেশ্যনটো ৰিভিউ কৰোঁ।